ইনষ্টাগ্ৰামত ভিডিঅ' ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে যাব লাগিব ইনষ্টাগ্ৰামত। আপোনালোকে ইনষ্টাগ্ৰামত প্ৰথমতে যাব লাগিব। চাওক এতিয়া ভিডিঅ'টো ইনষ্টাগ্ৰামটো অন কৰিব লাগিব। ইনষ্টাগ্ৰামটো অন কৰি যিকোনো এটা ভিডিঅ' উলিয়াব লাগিব, যিকোনো আৰু যোনটো ডাউনলোড কৰিব খোজে। মোৰ ডাটাটো অন আছে, ডাউনলোড কৰিলোঁ। এইটো ডাউনলোড দিব পাৰে, এনেকুৱা দিব পাৰে, যিকোনো এটা হ'লে। বাৰু মই নিদিওঁ, তলতটো দিম। এইটো ডাউনলোড দিম। এইটো কাৰচিনডালত আছে যি সেইডালত টিপিব লাগিব, টাচ কৰিব লাগিব। তাৰপিছত এডিট নিউজটো দিব লাগিব। নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে অহা নাই। অলপ ৱেইট কৰক। তাৰপিছত থ্ৰী বাটনত টিপিব লাগিব। চাইডত যি আছে থ্ৰী চেভত টিপিব লাগিব। এনেদৰে আপোনাৰ ভিডিঅ' চেভ কাটি দিয়ক ইনষ্টাগ্ৰামটো। ভিডিঅ'ত চাওক বেছি অহা নাই, আহিছে। এইটো ওপৰত চাওক আহিছে ভিডিঅ'টো। এনেকৈ আপোনালোকৰ ভিডিঅ' ডাউনলোড কৰিব পাৰে ইনষ্টাগ্ৰামত। চাওক ভিডিঅ' 30 ছেকেণ্ড হয়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।